আপোনালোকৰ উপস্থিতিত আমি নিখিল বড়ো ছাত্ৰ সন্থা যোৱা যি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ইছ্যুটো লৈ আমি আপোনাৰ ইয়াতে আমি প্ৰেছ মিট কৰিছিলোঁ আৰু এইটো সময়ৰ পৰাই আমি আমাৰ ফালৰ পৰা এটা ঘোষণা আমি ৰাখিছিলোঁ যে যেহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিত প্ৰফেচাৰ লাইছাম লাড্ডু সিঙে এটা কাৰাপশ্যন কেছত একিউজড হৈ আছে তাৰ কাৰণে আমি তেওঁ ৰিমুভেলটো বিচাৰিছে অসমৰ অনাৰেবল চেঞ্চেলৰ আৰু গভৰ্ণৰৰ ওচৰত তথাপিও আমাৰ আন্দোলনটো আমি নাক ভিজিটটো হ'ব বুলি আমি সেইটো স্তব্ধ ৰাখিছিলোঁ তো যোৱা 16 তাৰিখ আৰু আজি 17 তাৰিখ আৰু অহাকালি 18 তাৰিখ তো এই 3 দিনত যেহেতু নাক ভিজিট আছিলে বড়োলেণ্ড ইউনিভাৰ্চিটিত তো সেইটো আমাৰ 18 তাৰিখ আছিলে যে সময়সীমা আৰু আমাৰ নেক্সট 19 তাৰিখৰ পৰা আমি ধৰ্ণাৰ কাৰণে আমি সাজু হৈ আছিলোঁ এতিয়া ইয়াত আৰু কিছু খেলিমেলি ওলাই পৰিলে যে নাক ভিজিটৰ টিমটো মানে অকস্মাত উইদাউট এনি নটিছ আৰু উইদাউট এনি ৰিজন তেওঁবিলাকে মানে বড়োলেণ্ড ইউনিভাৰ্চিটিত সেইটো ডেটত অহা নাই তো ইয়াৰ কাৰণে ইয়াত কিবা কনস্পিৰেচি লুকাই আছে নেকি যে মানে বড়োলেণ্ড ইউনিভাৰ্চিটিক বদনাম কৰিবৰ কাৰণে কোনোবা ইয়াতে সাইলেণ্টলি মানে একিউজড হোৱাৰ স্বত্তেও মানে ইউনিভাৰ্চিটি অথৰিটিত বহি থাকে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ ওচৰত আমাৰ সাসপেশন আছে আৰু বহুত ষ্টুডেণ্ট আৰু বিভিন্ন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ মহলত আৰু ষ্টুডেণ্ট ফেটাৰ্নিটিৰ মাজত আমাৰ এইটো সন্দেহ হৈছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিটো বদনাম কৰিবলৈ কাৰণে নাক ভিজিটটো মানে কোনোবা ইণ্টেনশ্যনেলি ইয়াত ৰল প্লে কৰি পেলাই পষ্টপন কৰাইছে বুলি আমি এতিয়া সন্দেহ কৰিছোঁ কিয়নো অসমত যিকোনো আজি বিভিন্ন কলেজত নাক ভিজিট হৈ আছে আমাৰ খাজলগাঁৱত ইউএন ব্ৰহ্ম কলেজতো হৈছে সিহঁতৰ ডেটটো পষ্টপন হোৱা নাই ইয়াত আৰু কোনো অসমত যিকোনো জাগাত কোনো অসুবিধা নাই আৰু আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আৰু ইয়াত যেহেতু একিউজ এজন প্ৰফেচাৰ এজন ভাইচ চেঞ্চেলৰে ইয়াত মানে হেড হৈ আছে তাৰ কাৰণে আমি সেইটো মানে ইউনিভাৰ্চিটি যি IQAC ডাইৰেক্টৰ তেওঁৰ ওচৰতো মানে কোনো মানে ৰিজন নাক টিমৰ পৰা এটা ৰিজন দিয়া নাই তো ইয়াৰ কাৰণে আমি সন্দেহ কৰিছোঁ যে যাতে তাতে কোনোবাই মানে কনস্পিৰেচি কৰিছে যাতে ইউনিভাৰ্চিটি বদনাম হয় তাৰ কাৰণে আমি বিচাৰোঁ যে অনাগত দিনত যি নাক ভিজিট হ'ব সেইটো অতি সোনকালে হ'ব লাগে আৰু নাকটো ইউনিভাৰ্চিটিৰ কাৰণে প্ৰয়োজন সেইটো আমি বিচাৰোঁ আৰু আজি যিকোনো কাৰণত আমাৰ যি দাবী আছিলে যে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক তাৰ পৰা আঁতৰাব লাগে আৰু এই দাবীত আমি অটল আছোঁ তো তাৰ কাৰণে এতিয়া যদি নাক ভিজিটটো পিছুৱাইছে তেনেহ'লে নাক ভিজিটৰ আগতে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক তাৰ পৰা আঁতৰাব লাগে সেইটো আমাৰ দাবী আছে আৰু আমি গভৰ্ণৰৰ ওচৰত এই দাবীটো ৰাখিম আৰু সেইটোৱে আমাৰ আল্টিমেটাম হ'ব কিয়নো আজি বড়োলেণ্ড ইউনিভাৰ্চিটি বা IQAC ডাইৰেক্টৰৰ পৰা বা এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা কোনো ডেট আজিলৈকে মানে অনাগত দিনত কেতিয়া আহিব সেইটো ডেটটো ফিক্স হোৱা নাই তো তাৰ কাৰণে আমাৰো সন্দেহ লাগিছে যে যাতে বড়োলেণ্ড ইউনিভাৰ্চিটিত সেইখিনি কোনোবাই এই কনস্পিৰেচিটো কৰি যাতে বড়োলেণ্ড ইউনিভাৰ্চিটি বদনাম হয় তো আমাৰ সিদ্ধান্ত হৈছিলে যোৱা BTC চৰকাৰ আৰু আমাৰ লগত যি আলোচনা হৈছিলে যে উইথ দ্য কমিউনিকেশ্যন অফ গভৰ্ণৰ ছেক্ৰেটাৰিয়েট BTC চৰকাৰৰ ফালৰ পৰা আমাৰ মেমৰেণ্ডামটো প্ৰেৰণ কৰি লগতে BTCৰ ফালৰ পৰা এইটো ৰিকুৱেষ্ট এটা ৰাখিছিলে যে অনাৰেবল গভৰ্ণৰ অফিচত ছেক্ৰেটাৰিয়েট লগত গভৰ্ণৰ হাউচত আমাৰ BTC চৰকাৰ ইন প্ৰেজেন্স অফ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত তেওঁৰ ষ্টাফ আৰু অফিচিয়েলছ আৰু এপছু অসমৰ আৰু কোনোবা অফিচিয়েল তাৰ লগত একেলগে আমাৰ গভৰ্ণৰৰ লগত এপইণ্টমেণ্ট আছে তো তাৰ কাৰণে 20 তাৰিখটো আমাৰ টেণ্টেটিভ এটা কমিটমেণ্ট ডেট আছিলে য'ত মানে আমি ৰাজভৱনত BTCৰ সৈতে আমি একেলগে লগ লাগি তাত আলোচনাত বহিম তো তাৰ কাৰণে আমাৰ হেতুৱে আমাৰ একমাত্ৰ দাবী থাকিব যে অতি সোনকালে প্ৰফেচাৰ লাইছাম লাড্ডু সিঙক যেহেতু তেওঁ এজন একিউজ হৈ আছে আৰু হেতু এটা নেগেটিভ ইমপ্ৰেছন য'ত ইউনিভাৰ্চিটি যাতে তেওঁৰ কাৰণে বদনাম নহয় তো ইয়াৰ কাৰণে তেওঁক ইউনিভাৰ্চিটিৰ পৰা আঁতৰাটো অতি সোনকালে ৰিমুভ কৰাটো আমি বিচাৰোঁ আৰু অনাগত দিনত আমাৰ যেহেতু 20 তাৰিখত গভৰ্ণৰে মানে আলোচনাৰ কাৰণে কথা দিছে আৰু এইটো যদি ফেল হয় বা এই আলোচনা যদি ফলম হয় তাৰ পিছত আমি আমাৰ এজিটেশ্যন আমাৰ যি আন্দোলন সেইটো আমি পুনৰাই ষ্টাৰ্ট কৰিম আৰু তীব্ৰতৰভাৱে আমি আন্দোলনটো আকৌ আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ প্ৰাংগণৰ হওক ভিতৰৰ হওক আমি আমাৰ আন্দোলন কাৰ্যসূচী 20 তাৰিখৰ আলোচনাৰ পাছত যদি আমাৰ কোনো ফল নোলায় তেনেহ'লে আমি আকৌ আন্দোলনটো মানে নেক্সট দিনাৰ পৰাই আমি আন্দোলনটো ষ্টাৰ্ট কৰিম
সকলোৱে সাজু আছে কিয়নো আমাৰ যি পৰিস্থিতিত আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত তেনেকুৱা এজন ব্যক্তিয়ে বড়োলেণ্ড ইউনিভাৰ্চিটি চলাই আছে তাৰ কাৰণে সকলোৱে সাজু আছে ইয়াৰ কাৰণে আমিও সাজু যে সকলো ষ্টুডেণ্ট আহিলে বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি কি পৰ্যায়লৈকে আমি আমাৰ গণতান্ত্ৰিক আন্দোলনটো লৈ যাম সেইটো আমি তেতিয়া ডিচিশ্যন ল'ম আৰু সকলো ইয়াত মানে মজুত থাকিব আৰু তাত আমাৰ মানে যি ষ্টুডেণ্টৰ যি তাত পাৰ্টিচিপেশ্যন সেইটো বহুত মানে পজিটিভলি বহুত ডাঙৰ এটা মানে গণতান্ত্ৰিক আন্দোলন তাত হ'ব